এইটো বেগম আক্তাৰ আহমেদে আমাৰ এছটিৰ লগত কি সম্পৰ্ক আছে? ইয়াৰ ওপৰত ধৰ্ণা দি পেলাই কি কৰি আছে? কি কৰিব বিচাৰিছে? কথা এটাই, ইহঁতে আমাৰ BPF দলে চৰকাৰ চলোৱাটো সহ্য কৰিব পৰা নাই। কথা এটাই। আপচুতো ব্লেকমেইল কৰি আছে, মই কৈছো না। আপচুৱে মুঠতে য'ত যেনেকে সুবিধা পায় তাতে ছাত্ৰ ছাত্ৰীসকলক হাজিৰা দি পেলাই 500 টকা 1000 টকা এনেকুৱা দি পেলাই হাজিৰা দি পেলাই ল'ৰা ছোৱালীসকলক এনেকুৱা ধৰ্ণা দি আছে আৰু বহুত হ'ব। আপচুৱে মুঠতে হাজিৰা পইচা দি পেলাই হায়াৰ লৈ পেলাই এনেকুৱা ধৰ্ণা দিয়াটো আমি গম পাইছো। মুঠতে প্ৰত্যেকজন যিসকলে ওলাব ইহঁতে 500 টকা বা 1000 টকা পাব। সেই স্কিম ওলাইছে আপচুৱে। আৰু এইটো পইচা ক'ত পৰা পাইছে? এই পইচাটো ক'ত পৰা পাইছে? এই 5 বছৰ আপচুৱে চৰকাৰ চলাইছিল। ইয়াৰে বহুত দুৰ্নীতি আছে। ইয়াৰে পইচা, ৰাজ্যৰে পইচা। উন্নয়নৰ ক্ষেত্ৰত আপচু বা UPPL বাধা দিবৰ কাৰণে চেষ্টা চলাই আছে, কিন্তু নোৱাৰিব। মুঠতে ইহঁতৰ কথাটো হ'ল 6 জনগোষ্ঠীক লৈ পেলাই যিটো ধৰ্ণা দি আছে, সেইটো এনে নামত, কিন্তু আচলতে হ'ল ইহঁতে যে যোৱা BTC ইলেকশ্যনত হাৰি পেলাই BPF চৰকাৰ কৰিছে, এইটোকে আজিলৈকেও মানিব বিচৰা নাই। ইহঁতে আপচু অফিচত বহি পেলাই 5 বছৰ চৰকাৰ চলাইছে আপচুৱে, আকৌ ইহঁতক লাগে। কিন্তু আজি BTC বাসী ৰাইজে ৰিজেক্ট কৰিছে, সেইটো কথা ইহঁতে মানিব বিচৰা নাই। মুঠতে কথা সেইটোৱে যে আপচু বা UPPL BTCটো আকৌ শাসন কৰিব পাব লাগে। এই লাইনত ইহঁতে BTCত অশান্তি কৰিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু আমি জানো এইবিলাক ব্লু প্ৰিণ্ট অলৰেডি তৈয়াৰ হৈছে ইহঁতৰ। য'তে ত'তে য'ত সুবিধা পায় ইয়াতে ধৰ্ণা দি পেলাই মানে BTC অঞ্চলত অশান্তি কৰাৰ কাৰণে ইহঁতে ব্লু প্ৰিণ্ট কৰিছে। আমি সেইটো গম পাইছো কথাটো। কাক? এইটো বেগম আক্তাৰ আহমেদে আমাৰ STৰ লগত কি সম্পৰ্ক আছে? ইয়াৰ ওপৰত ধৰ্ণা দি পেলাই কি কৰি আছে? কি কৰিব বিচাৰিছে? কথা এটাই, ইহঁতে আমাৰ BPF দলে চৰকাৰ চলোৱাটো সহ্য কৰিব পৰা নাই। কথা এটাই। বাছ।